সমগ্ৰ ৰাজ্যৰ লগতে গোলাঘাটতো NHM স্বাস্থ্য বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰীসকলে তিনিদিনীয়া কৰ্মবিৰতি পালন কৰে। গোলাঘাট শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত ঠিকাভিত্তিক কৰ্মচাৰীসকলে পালন কৰিছে এই কৰ্মবিৰতি। ফলত চিকিৎসালয়খনত এক প্ৰকাৰৰ অচলাৱস্থাৰ সৃষ্টি হয়। বিভিন্ন দাবী উত্থাপন কৰি প্ৰতিবাদ সাব্যস্ত কৰে কৰ্মচাৰীসকলে। প্ৰতিবাদকাৰীসকলে চৰকাৰে কামৰ সমমৰ্যাদা প্ৰদান কৰাৰ দাবী উত্থাপন কৰে। 4 মাৰ্চৰ পৰা অব্যাহত থকা প্ৰতিবাদ আজি অন্ত পৰিব। আমি প্ৰতিবাদকাৰী যিখিনি আছো ডক্টৰ নাৰ্ছ পাৰামেডিকেল ষ্টাফ সবে NHMৰ যিখিনি নিযুক্তিত আছে তেওঁলোকৰ চাকৰি নিয়মীয়া কৰাৰ কাৰণে আমি এই প্ৰতিবাদ জনোৱা হৈছে। 1 নম্বৰ 2 নম্বৰ হৈছে ৰেগুলাৰ বেচিছ যিখিনি মানে চাকৰিয়ালে যিখিনি 7 পে স্কেল পাই আছে আমাৰো NHMৰ যিখিনি এমপ্লয়ি আছে সবৰে যাতে পে স্কেল 7 পে স্কেল মতে হওক সেইটোৱে মূল আমাৰ দাবী আছে। ধন্যবাদ। সকলক মানে ৰেগুলাৰ কৰিব লাগে আৰু সপ্তম দৰমহা আয়োগৰ মতে মানে পে স্কেল দিব লাগে আৰু চেম চেলাৰী দিব লাগে। আমাৰ ইয়াত মানে অল অসম আসামত মানে আমাৰ 3দিনীয়া কাৰ্যসূচীৰে এই ধৰ্মঘট পালন কৰা হৈছে। গোলাঘাট ডিষ্ট্ৰিক্টৰ বেলেগ এৰিয়াত বেলেগকেও বহিছে আৰু আমাৰ ইয়াত বৰ্তমানে গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত আমি এয়া আপোনালোকে যিমানখিনি দেখিছে এয়াই আৰু আমি বৰ্তমানে আমাৰ কিছুমান ইমাৰ্জেঞ্চি সেৱাটো আমাৰ সতীৰ্থ নিয়োজিত হৈ আছে। প্ৰতিবাদ হিচাপে নহয়, আমি 2006 চনৰ পৰা আমি NRCMত কাম কৰি আছো আৰু আমি চৰকাৰলৈ মানে জনাইছো যে আমাৰ NRCMৰ কৰ্মচাৰীখিনি যিমান আছে তেওঁলোকক ৰেগুলাইজেশ্যন কৰি দিয়ে আৰু আমাক পে স্কেল প্ৰদান কৰে আৰু সপ্তম দৰমহা আয়োগত দৰমহা নিয়োগ কৰে আৰু সমকামো আমাক সমৰ দৰমহা দিয়ে আৰু আমি কোভিড যোদ্ধা হিচাপে আমি বহুতখিনি ত্যাগ দিছো আৰু বৰ্তমান আমাৰ মুখ্যমন্ত্ৰী তেওঁ মানে স্বাস্থ্যমন্ত্ৰীও আছিলে, তেওঁ আমাৰ সেইখিনি গোটেই কথাখিনি তেওঁ গম পায় আৰু তেওঁ আমাক কৰি দিম বুলি কৈছিলে আৰু বৰ্তমান তেওঁ আমাক এই সুবিধাখিনি কৰি দিয়ে যে চৰকাৰৰ ওচৰত আমি আহ্বান জনাইছোঁ। গোটেই অল অসমৰ চবতে মানে বহিছে। আমি গোলাঘাট ডিষ্ট্ৰিক্টৰ এতিয়া বৰ্তমান আমি যিখিনি নিয়ম মানিব লাগে আমি ইমাৰ্জেঞ্চি মানে যিটো সেৱা সেইটো আমি চলাই ৰাখি পেলাই আমি ইয়াত মানে আমাৰ বহিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট দৃষ্টিকোণ।